তিনিদিন মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষৰ জেৰাৰ অন্তত বুধবাৰে আদালতত হাজিৰ কৰোৱা হয় সাইবুৰ ৰহমানক। আইন কানুন জলাঞ্জলি দি ধনৰ বিনিময়ত যধে-মধে চৰকাৰী ভূমি আবণ্টন দি পুনৰ গ্ৰেপ্তাৰ হ'বলগীয়া হ'ল বিতৰ্কিত এডিচিজন। আৰক্ষীৰ জেৰাত নিজৰ অপৰাধৰ কথা স্বীকাৰ কৰিছে ইতিমধ্যেই সাইবুৰ ৰহমানে। চাওক এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন। এশগৰু মাৰিলে বাঘৰু মৰণ। কোটি কোটি টকা আত্মসাত কৰি ইটোৰ পিছত সিটো গোচৰত গ্ৰেপ্তাৰ সাইবুৰ ৰহমান, কুখ্যাত কলংকিত ঘুষখোৰ ধুৰন্ধৰ। এনে ঋণাত্মক উপমাৰ শব্দবোৰো এতিয়া কমহে হয় সাইবুৰ ৰহমান নামৰ এইজন ৰাজপত্ৰিত বিষয়াৰ ক্ষেত্ৰত। এইজন সাইবুৰ ৰহমান এইটো মুখ্যমন্ত্ৰী বিশেষ নিৰীক্ষণ কোষৰ ৩টা গোচৰৰ মূল অভিযুক্ত। শেহতীয়া গোচৰটো হ'ল ৭/২০২১। গ্ৰেপ্তাৰ হোৱাৰ কাৰণ অবৈধ ভূমি আবণ্টন। যাকে যেনেকৈ যিমান পাৰে ভূমি আবণ্টন দিছিল, এজন লোকে ভূমি পাই কেতিয়া? প্ৰথম চৰ্ত ভূমিহীন হ'ব লাগিব। দ্বিতীয় চৰ্ত গৰাখহনীয়াৰ ভুক্তভোগী হ'ব লাগিব। তৃতীয় চৰ্ত ভাৰতীয় হ'ব লাগিব। কিন্তু আবণ্টন পোৱা লোকসকলৰ এইবোৰ দিশ পৰীক্ষা কৰা হোৱা নাছিল। তাতোতকৈ ডাঙৰ কথা, সকলোকে সমানকৈ আবণ্টন দিয়া হোৱা নাছিল ভূমি। কোনোবাই পাইছিল ১ কঠা, কোনোবাই পাইছিল ৩ বিঘা পৰ্যন্ত। ৩ দিন জিম্মাত লৈ সকলো তথ্য সম্বল সম্পৰ্কত সোধা হৈছিল সাইবুৰ ৰহমানক। সকলো ভুল স্বীকাৰ কৰাই নহয়, হুকহুকাই কান্দি উঠিল সাইবুৰ ৰহমান। নিজৰ আসন্ন বিপদৰ আগজাননী পাই আৰক্ষীৰ ভৰিত ধৰি ক্ষমা খোজাৰ অপচেষ্টা। বুধবাৰে আদালতত পুনৰ হাজিৰ কৰা হয় সাইবুৰক। সোধা হৈছিল কেনেকৈ সংঘটিত হৈছিল। কি ক'লে শুনক। মই এজন মেম্বাৰহে, মই বাকী কি ক'ম আৰু, মই এজন মেম্বাৰহে। কিন্তু এজন মানুহৰ এগেইনষ্টত ইমান ভূমি কেনেকৈ পালে? নাই, এইবিলাক নাজানো, এইবিলাক মই চোৱা নাই। ভূমি আবণ্টন সমিতিৰ সদস্য সচিব সাইবুৰ ৰহমানৰ হয়তো অভিযোগৰ আগলি সমিতিৰ মুখ্য পদ জিলা উপায়ুক্ত আতিকা চুলতানালৈ। হয়তো অচিৰেই ভূমি কেলেংকাৰীত নাম সোমাব তদানীন্তন উপায়ুক্ত আতিকা চুলতানাৰ। ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম।